এই জগতে আমি সম্মানীয় গুৰুজোৰণ উন্মোচন মহোদয়ক এক ভক্তিপূৰ্ণ ভাষণ আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। জয়জতে আজি ইয়াত উপস্থিত হোৱা মালাৰবাৰী কেৱনপাৰাৰ সমূহ ৰাইজলৈ মোৰ অত্যন্ত প্ৰণাম। নতুন বছৰে অনুৰোধ জনাবৰ লগতে গোটেই বছৰটো যাতে সকলোৰে ভালে যাওক, শান্তি সম্প্ৰীতিৰে আমি সকলো থাকিব পাৰোঁ। আজি মই সঁচাকৈ বহাগৰ আজি দ্বিতীয় দিনা, দ্বিতীয় বহাগৰ দিনা আপোনালোকৰ মাজত আহিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। মোক ইমান গুৰু দায়িত্বভাৰ দি আপোনালোকে যিটো সন্মান জনালে তাৰ কাৰণে মই এই নদীবন্ধন উৎসৱ সমিতিৰ সমূহ কৰ্মকৰ্তালৈ মই সযত্ন প্ৰণাম জনালোঁ, মই কৃতজ্ঞতা স্বীকাৰ কৰিলোঁ। আৰু মই সঁচাকৈয়ে আজি এই বহাগৰ দ্বিতীয় দিনা মালিৰবাৰীলৈ আহি ৰাইজৰ ইমান উৎসাহ উদ্দীপনা দেখি মই নিজে বৰ আপ্লুত হৈছোঁ। আমাৰ সংস্কৃতি সঁচাকৈ বৰ চহকী। বহাগৰ মাহতে পৰিৱৰ্তন হয়, এইটো এটা পৰিৱৰ্তন। সকলোৰে আমাৰ বৰ আনন্দ উৎসৱ আৰু ইয়াতে মই এই তোৰণখন উদ্বোধন কৰিবলৈ পাই তাতে আনন্দিত হৈ এই তোৰণ উদ্বোধন কৰিলোঁ বুলি মই জনাই মই বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।